নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি চৰকাৰী ঘৰ পাব খোজে কেনেকৈ এপ্লাই কৰিব তাকে ইয়াতে সম্পূৰ্ণ দেখাই দিয়া আছে। ষ্টেপ বাই ষ্টেপ ফলো কৰি যাওক। প্ৰথমতে গুগল ক্ৰমত যাই তাতে টাইপ কৰিব PMAYMIS, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱা আহিব চাৰ্চ বেনিফিচিয়াৰী, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ চাওক হোম আৰু চাৰ্চ বেনিফিচিয়াৰী এনেকুৱা আহিছে। তে আপুনি কি কৰিব, হোমত ক্লিক কৰি দিব। ঠিক আছে, হোমত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব আপোনাৰ। তে আপুনি এটা কাম কৰিব, ইয়াতে 3 ডট এটা দেখা গৈছে, এই 3 ডটত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ আহিব কি সিটিজেন এছেছমেণ্ট, ইয়াতে আপুনি ডাবল ক্লিক কৰি দিব। সিটিজেন এছেছমেণ্ট অহাৰ পিছত আপুনি তলত চাব লওক, তাতে কি আহিছে এপ্লাই অনলাইন, তাতে ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি আপোনাৰ আধাৰ নম্বৰটো ইয়াতে বহাই দিব আৰু নামটো তাতে লিখি দিব। আধাৰ কাৰ্ডত যি নাম আছে তাকে লিখি দিব। তাতে আপুনি নিজৰ আধাৰ নম্বৰ আৰু নামটো বহাই দিয়াৰ পিছত তলত ক্লিক হেয়াৰ টু ইণ্ডিকেট, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াতে চেক কৰি দিব। ফৰ্মেট ফৰ্মটো অপেন হোৱাৰ লগে লগে আপুনি প্ৰথমতে আপোনাৰ ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপুনি আপোনাৰ প্লেনিং এৰিয়া, ডেভেলপমেণ্ট এৰিয়া হয়নে নাই তাতে য়েছ ন দি দিব। তাৰপিছত ইয়াতে মেইনলি আপুনি কি কৰিব, ষ্টাৰ মাৰ্ক থকাখিনি আপোনাৰ মাষ্ট বি কম্পালচাৰী আপোনাৰ ফিল আপ কৰিব লাগিব। ঠিক আছে, ইয়াতে প্ৰথমতে নিজৰ নাম, তাৰপিছত জেণ্ডাৰ, তাৰপিছত ইয়াতে দেউতাৰ নাম আছে, তাৰপিছত আপোনাৰ হেড অফ দ্য ফেমিলিৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন হয় তাৰ বয়সটো দিলে হ'ল ইয়াতে। তাৰপিছত আপুনি আপোনাৰ পাৰ্মানেণ্ট বা প্ৰেজেণ্ট এড্ৰেছটো লিখিব। পাৰ্মানেণ্ট এড্ৰেছটো আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপুনি এড্ৰেছ লিখাৰ পিছতে ইয়াতে আহিব আপোনাৰ ডকুমেণ্টছ যি দিব তাতে চিলেক্ট কৰি ল'লে হ'ল। পেন কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যি আছে, তাৰপিছত এই ডকুমেণ্টছটোৰ নম্বৰটো ইয়াতে বহাই দিব যি নম্বৰ আছে। তাৰপিছত আপোনাৰ ফেমিলি মেম্বাৰ্ছ ডিটেইলছ, ফেমিলি মেম্বাৰত কোন কোন আছে সকলোৰে আধাৰ কাৰ্ড লাগিব। ঠিক আছে, বয়স কিমান, তাৰপিছত কি আধাৰ কাৰ্ডৰ উপৰিও কি ডকুমেণ্টছ আছে সেইটো লাগিব। এইখিনি বহাই দিয়াৰ পিছত তাৰপিছত আপোনাৰ আহিব ৰিলিজিয়ন, কোন ধৰ্মৰ হয়, তাৰপিছত কাষ্ট আহিব, জাতি জেনেৰেল না OBC না STC, তাতে বহাই দিলে হ'ল। তাৰপিছত আপুনি কোনটো ঘৰত থাকে, ৰেণ্ট ঘৰত নাকি নিজৰ ঘৰত থাকে। ভাড়া ঘৰত থাকিলে ৰেণ্ট লিখিব, আৰু যদি নিজৰ ঘৰত থাকিলে তাতে অপশ্যনত অন বুলি আছে, তাতে অন দিলে হ'ল। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, আপোনাৰ মান্থলি ইনকাম কিমান আছে, মান্থলি ইনকাম ইয়াতে বহাই দিলে হ'ল। 10,000, 20,000 ইয়াতে বহাই দিলে হ'ল যি আছে। তাৰপিছত ইয়াতে চাওক চিলেক্ট ইয়ৰ অকুপেশ্যন, আপুনি কি কৰি খায় এইটো দিলে হ'ল, নিদিলে হয়, ষ্টাৰ মাৰ্ক নাই যিহেতু নিদিলে হয়। তাৰপিছত আপুনি কি কৰিব, ইয়াতে চাওক এটা ক্লিক কৰিবৰ কাৰণে এটা বক্স আছে, তাতে আপুনি বঢ়িয়াকৈ ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে আপুনি কেপচাখিনি মাৰিব। কেপচাটো মাৰাৰ পিছত ইয়াতে কি লিখি আহিব ছেভটো মাৰাৰ পিছত আপোনাৰ এটা ৰেফাৰেঞ্চ নম্বৰ আহিব। ঠিক আছে, আপুনি সেই ৰেফাৰেঞ্চ নম্বৰটো দি কেইদিনমান পিছত চাব পাৰিব যে আপোনাৰ ঘৰটো কিমান দূৰ আহি পাইছে। চ' বন্ধুসকল, নেক্সট ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব, আহি আছে নতুন ভিডিঅ'।